Hello guys, welcome to my channel Pami YouTube channel স্বাগতম জনাইছো মই বহুত দিন ভিডিও দিয়া নাই বহুত দিন আজি এটা নতুন ভিডিও লৈ আগবঢ়াইছো আমি আজি গৈ আছো মোৰ লগৰে আৰজুদাৰ লগত ধুবুৰী গৈ আছো ধুবুৰী গৌৰীপুৰৰ আপোনাৰ প্ৰতিভা মণ্ডল বৰুৱাৰ বাসস্থান চাব যাম কি বস্তু আছে যাই পোৱা নাই কোনোবা গৈছে আমি জনাৰ কোনো যিবিলাকে দেখা নাই বলক আমাৰ লগত ভিডিওটো আৰম্ভ কৰোঁ যাই আছো এতিয়া পাঠশালা হয় ভবানীপুৰে কয়াগুচি ঘুমাই দি আমি বৰপেটা টাউন পালোঁ সকলোদিন আনলিমিটেড মেডিকেল কলেজ পালোঁ এতিয়া আমি লেফ্ট চাইডে বৰপেটা টাউন যায় আমি ৰাইট চাইডে যাম উভয়পুৰী জনিয়া ৰোড যাম আমি এতিয়া এখন সকলোদিন আনলিমিটেড মেডিকেল কলেজ বৰপেটা বহুত উন্নত হৈছে জেগাবিলাক ৰাস্তা বহুত ধুনীয়া আৰু এইফালে আমি এইফালে চিধা যাম জনিয়া হয় কলকাছিয়া হয় লেংটিচি আমি এতিয়া আহি জনিয়া সমষ্টি পালোঁ জনিয়া বৰপেটা ডিষ্ট্ৰিক্টে বৰপেটা সমষ্টি পাৰ আহিলোঁ এতিয়া অলপমান গৈ আমি এতিয়া বেকি নদী পাম কাৰণ নতুন দলং এখন হৈছে সেইকাৰণে আমি চৰ্টকাট হৈছোঁ এইফালে যাই যাই আমি কলকাছিয়া হয় মহিনবাৰী উঠিম মহিনবাৰী লেংটিচিঙীয়া হয় অভয়পুৰী এৰাই চিধা গাড়ী কিমান ধুবুৰী ৰাতিপুৱা আহিছোঁ 6টা বজাত গৈ আছোঁ এতিয়া দলংখন পামেই অলপমান আগত গাইজ জনিয়া সত্ৰৰ নাম শুনি যাব এই জনিয়া সমষ্টিৰ এখন জনিয়া সত্ৰ বহুত পুৰণি সত্ৰ এইখন গাই যিটো বেকি নদী পালোঁ আমি বেকি নদীৰ সিটো বাৰু বৰপেটা ডিষ্ট্ৰিক্ট আছে কলকাছিয়া আছে মহিনবাৰী আছে এইখন দলং বহুত দীঘল দলং মোটামুটি 1.5 কিলোমিটাৰমান হ'ব তাৰ যেটা 1.5 কিলোমিটাৰ হ'ব আমি আহি কি পালোঁ জানে না নাম খুঁজি বতে লেংটিচিঙীয়া পালোঁ বঙাইগাঁও ডিষ্ট্ৰিক্ট সোমালোঁ এতিয়া এপাৰা গৈ আমি অভয়পুৰী পাম দক্ষিণ খালমাৰা পাম তাৰ গৈ থাকিম ধুবুৰী ইফালে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী এই অলপ আগত মহিনবাৰী সত্ৰ আছিলে ইয়াৰ পৰা মহিনবাৰী সত্ৰ এতিয়া যায় ওচৰত বহুত আছে কিন্তু জেগা বহুত উন্নত মানে ভাবিছিলোঁ এইফালে বহুত বেকত জেগা বুলি ৰাস্তা ঘাট বহুত ধুনীয়া এই দলঙত जुनून है मेरा भरूं मैं तेरे काबिल तेरे बिना गुजारा ऐ दिल है मुश्किल উভয়পুৰী পালোঁ চাহ অলপ খাই ৰ'ব বহুত ৰাতিপুৱা আছোঁ না এইখন হোটেলত চাহ মই গোল্লা চিংৰা আৰু চাহ খাম 2টামান বজাত ভাত খাম আৰু ধুবুৰী 2টা বজাত পাম না কেইটাত পাম ভাইজান ধুবুৰী কেইটাত পাম এতিয়া 11টা বাজিছে আৰু 2 ঘণ্টা লাগব हाँ तू बन जा तू मेरी बन जा तू मेरी इश्क दी चाशनी আহি আমি এতিয়া গৌৰীপুৰ 85 কিলোমিটাৰ আছে আৰু গৈ আছোঁ এতিয়া আমি গাইজ আমি এতিয়া আহি গৌৰীপুৰ টাউন পাই গ'লোঁ মেইন টাউন বহুত পুৰণা টাউন ব্ৰিটিছ এম্পায়াৰৰ আগত টাউন এখন গাইজ আমি টাউন পালোঁ এতিয়া গৌৰীপুৰ টাউনৰ এতিয়া ৰাজাবাৰীত যাই আছোঁ যিখিনি সা সম্পত্তি আছে আৰু ৰজাৰ প্ৰতিভা মণ্ডল বৰুৱাৰ গোটেইখিনি সম্পত্তি থকা ঘৰবিলাক চাব যাই আছোঁ এইটো এটা কিবা বৈঠক চৈঠক হয় এখন মোৰ ঘৰ এইটো ইয়াত আছিলে ধুবুৰী গৌৰীপুৰত আমি ইয়াত চাব আহিছোঁ চাওক আপোনালোকে চাওক চৰকাৰে সংৰক্ষণ কৰিছে নে এতিয়া কৰা নাই
ঘৰটো পুৰণাই ঘৰ আজিকালি ৰঙাই পালে ঘৰটোত বাহিৰত যেনেকুৱা আছিলে সেনেকুৱাকৈ ৰাখিছে আমাৰ তাৰমানে নতুন ডিজাইন এনেকুৱা কৰা নাই আৰু সম্পত্তিবিলাক বাইদেউ আছেনে এতিয়া সংৰক্ষণ কৰিছেনে গোটেইখিনি যিমান সম্পত্তি আছে আপোনালোকৰ আগৰ এটা বস্তু ভাল লাগিছে ৰেচপন্স আমাৰ লগে লগে আমাক ধুনীয়া ৰেচপন্স দিছে বহিব দিছে যোনে নাও যোনে তাকে ৰেচপন্সটো ভাল ৰেচপন্স দিয়ে আৰু মানে বৰুৱা প্ৰতিমান বৰুৱা লিখে কিন্তু অসমীয়া ইমান ধুনীয়া অসমীয়া কয় বঙালী বুলি গমেই নাপায় আৰু বঙালী ইমান ধুনীয়া কয় অসমীয়া বুলি গম নাপায় দুটা ভাষাই ধুনীয়াকৈ কয় বাইদেউহঁতে যিটো ভতিজা আছে পিয়ে কয় প্ৰতিমানতে এইবিলাক খা সৰঞ্জাম এইবিলাক চকী আগৰ দিনৰ ৰজা ইহঁতৰ তাৰমানে এইটো ৰাজমহল এখানি জেগাৰ নাম ৰাজাবাৰী বুলি কয় গৌৰীপুৰৰ ৰজাৰ এখানি বংশধৰ আছে গোটেই সা সম্পত্তিখিনি এইখিনিতে আছে আৰু বাইদেউৰ ফটো এইবিলাক লাইব্ৰেৰী কিতাপবিলাক আছে ইয়াত এতিয়া সেই যুগৰে ঘৰ আৰু কোনো ধৰণৰ কালাৰ ৰং কৰা বা দৰ্জা খিৰিকী বদলোৱা সেনেকৈয়ে আছে যেনেকৈ আছে এইবিলাক চাওক এই আগৰ দিনৰ ঘৰ এই আগৰ লাইট আগৰ দিনৰ লাইট সেনেকৈ লগোৱা ৱাৰিং সেনেকৈ আছে এইবিলাক কিতাপ দামী দামী কিতাপ আছে হিষ্টৰী এণ্ড ইণ্ডাষ্ট্ৰী অফ দ্য ৱৰ্ল্ড কিবা ইমান 4-5 একেলগে আছে কিতাপ আহিলোঁ চাই পেলাই কিমান পুৰণা পুৰণা বস্তু কিবা হিষ্টৰীৰ কিতাপ মানে কিমান আছে গাজালে মই তাৰমানে বহুত পুৰণা হ'ব মনমোহন মন্দিৰ ইফালে এইটো প্ৰতিভা মন্দিৰ থকা ঘৰ আছিলে সেইটো এইফালে এইটো মনমোহন মন্দিৰ এইটো নতুনকৈ বনাইছে আৰু এইটো পুৰণ যাওঁ গাইছ ধুবুৰী ডিষ্ট্ৰিক্ট বাই বাই গাঁও গৌৰীপুৰ বাই বাই গাড়ী ষ্টাৰ্ট দিওঁ গৈ থাকোঁ ভিডিঅ'টো কেনেকুৱা লাগে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গৌৰীপুৰত আহিছিলোঁ বিশেষ কাম এটাত কামটো হ'ল জাগাখিনি চালোঁ প্ৰতিভানন্দ বৰুৱাৰ সম্পত্তিখিনি চালোঁ ৰজাৰ সম্পত্তিখিনি তেওঁৰ নাতিনীবিলাক থাকে এতিয়া ঘৰত বাকী চব মৰি শেষ বাকী অলপমান আছে সম্পত্তি বাকীখিনি কথা চৰকাৰে কিনি লৈছে বহুত টকা কিনি লৈছে সেই ঘৰটো বাকী আছে আৰু ঘৰটো আমি যি চালোঁ সেই ঘৰটো এতিয়া আছে যাৰ যা বাই বাই গৌৰীপুৰ নাকি আহি কেনে লাগিলে গৌৰীপুৰ টাউনখন বহুত ধুনীয়া জেগা এনেকুৱা জেগা খুব কম জেগাত পায় সম্পত্তি বিক্ৰী কৰি শেষ অলপমান আছে ঘৰটো আছে মন্দিৰটো আছে আৰু অলপ পিছফালে জেগা আনি আছে মাটি বাৰী অলপমান আছে ৰজাৰ গৌৰীপুৰ নামদাৰৰ ধনী মানুহ এটা সময়ত পুৰণা ধনী ৰজাৰ ঘৰটো ৰং মাৰা নাই যি ঘৰ আছে অৰিজিনেল সেইটো ঘৰে আছে ঘৰটো ৰং মাৰা নাই আৰু বস্তু বাহিনী সেইখিনি যিখিনি ব্যৱহাৰ আছে গোটেইখিনি আছে খালি এটা বস্তু কি গোটেইখিনি সম্পত্তি ৰাখি পেলাইছিল মানুহে যি চৰকাৰৰ তাতে বিক্ৰী কৰিছে অলপমান থকা ঘৰটো আছে আৰু ৰজা পৰিয়ালটো কিন্তু ৰজাৰ দৰে আছে বাই বাই